পুনৰ ডিব্ৰুগড়ত সংঘটিত হৈছে এক জঘন্য কাণ্ড। এগৰাকী বৃদ্ধৰ কামনা বলি হ'ল এগৰাকী 13 বছৰীয়া কিশোৰী। ডিব্ৰুগড় লক্ষ্মীনগৰত সংঘটিত হৈছে এই ধৰ্ষণ কাণ্ডটো। বুধবাৰে পোহৰলৈ আহে এই জঘন্য ঘটনা। ঘটনাৰ বিৱৰণী অনুসৰি গাখীৰ বিক্ৰী কৰিবলৈ আহি 60 বছৰীয়া বৃদ্ধগৰাকীয়ে ধৰ্ষণ কৰে এগৰাকী 13 বছৰীয়া কিশোৰীক। অভিযুক্তৰ নাম ধীৰেন দত্ত ওৰফে বাটা। 1 নং লক্ষ্মীনগৰৰ বাসিন্দা ধীৰেন দত্ত। ধীৰেন দত্তই ঘৰে ঘৰে গাখীৰ যোগান ধৰে। গাখীৰ বিক্ৰী কৰিবলৈ আহি সংঘটিত কৰে এই জঘন্য ঘটনাটো। ঘৰখনত অন্য মানুহ নথকাৰ সুযোগ লৈ ধৰ্ষণ কৰে 13 বছৰীয়া কিশোৰীগৰাকীক। সম্প্ৰতি লম্পট ধীৰেন দত্তক গ্ৰেপ্তাৰ কৰে মিলননগৰ আৰক্ষীয়ে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আমিও এই ভিডিঅ'টিৰ জৰিয়তে দাবী উত্থাপন কৰিছোঁ, এনে জঘন্য ঘটনা সংঘটিত কৰা লোকসকলক কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে। ভিডিঅ'টো ইমানেই আছিল। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।